নমস্কাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি বিজ্ঞান কেন্দ্ৰ গোহাইগাঁৱত আজি ক্লাষ্টাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যনৰ অধীনত ইনপুট ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচী কৃষকৰ মাজত অনুষ্ঠানটি আৰম্ভ কৰা হয়। এই অনুষ্ঠানটিৰ 2015-16 বৰ্ষৰ পৰাই আৰম্ভ চলি আছে। নেশ্যনেল ফুড ছিকিউৰিটি মিছন আৰু নেশ্যনেল মিছন ফৰ অইল চিড এণ্ড অইল পামৰ অন্তৰ্গত এই কাৰ্যসূচীটো আৰম্ভ কৰা হৈছিলে, যিখিনি আমাৰ আটাৰী জোন আছে, আটাৰী জোনৰ আণ্ডাৰত যিখিনি কৃষি বিজ্ঞান কেন্দ্ৰ আছে, সেই কৃষি বিজ্ঞান কেন্দ্ৰসমূহত এই প্ৰজেক্টটো আৰম্ভ কৰা হৈছিলে। আৰু এই প্ৰজেক্টটোৰ মূল উদ্দেশ্য হৈছে কৃষি ক্ষেত্ৰখনত যিমানখিনি নতুন প্ৰযুক্তি আৰম্ভ হৈছে, সেই নতুন প্ৰযুক্তিখিনি কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়বস্তু বিশেষজ্ঞসকলৰ তত্বাৱধানত কৃষক ৰাইজৰ পথাৰত সেইখিনি আমি প্ৰদৰ্শন কৰা, যাতে কৃষক ৰাইজে আমাৰ কৃষি পথাৰত উদ্ভৱ হোৱা যিকোনো ধৰণৰ নতুন পদ্ধতি, লাগিলে ধানৰ জাত হওক বা যিকোনো শস্যৰ জাত হওক বা অন্য কৃষি পদ্ধতিয়ে হওক, সেই সকলো যাতে তেওঁলোকৰ মাজত জ্ঞাত হয় আৰু তেওঁলোকে যাতে কৃষি ক্ষেত্ৰখনত আগুৱাই যাব পাৰে। আৰু আজি আমি কৃষি বিজ্ঞান কেন্দ্ৰ গোহাইগাঁৱৰ তৰফৰ পৰা ক্লাষ্টাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যনৰ ৰবি ছিজনৰ কাৰণে যিখিনি তৰিয়াৰ বীজ, সেইখিনি আমি আজি মানুহৰ মাজত বিতৰণ কৰিছোঁ, খেতিয়কৰ মাজত। আমি সদায় চেষ্টা কৰোঁ যাতে ক্লাষ্টাৰ ফ্ৰণ্টলাইন ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে যিখিনি আমাৰ ইম্প্ৰুভড ভেৰাইটি হওক, যিখিনি আমাৰ জাত হওক, যেনেকৈ আজি আমি ইয়াতে ডিষ্ট্ৰিবিউট কৰিছোঁ TS38 ভেৰাইটিটো, সেইটো আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰতে উৎপাদিত হয়, ফাউণ্ডেশ্যন চিড হয় সেইখিনি। গতিকে ইয়াৰ উৎপাদন ক্ষমতা বেলেগ আমাৰ লোকেল ভেৰাইটিখিনিতকৈ বহুগুণে বেছি। গতিকে আমি TS38টো 40 হেক্টৰ মাটিৰ কাৰণে আমি ডিষ্ট্ৰিবিউট কৰিছোঁ। লগতে আমি এই অক্টোবৰ মাহৰ ভিতৰতে যিখিনি লেণ্টিল মানে মচুৰ, সেইখিনি আমি 20 হেক্টৰ মাটিৰ কাৰণে ডিষ্ট্ৰিবিউট কৰিম। আৰু লগতে যিটো পালচেছৰ ভিতৰত আমাৰ পৰিব পি মানে মটৰ, সেইখিনি আমি 10 হেক্টৰ মাটিৰ কাৰণে ডিষ্ট্ৰিবিউট কৰিম। আৰু ইতিমধ্যে আমি CFLDৰ আণ্ডাৰতে যিটো আমাৰ খাৰিফ ছিজন আছিলে, তাৰ আণ্ডাৰত আমি ব্লেক গ্ৰাম মানে মাটিকালাইটো আমি ইতিমধ্যে 20 হেক্টৰ মাটিত ডিষ্ট্ৰিবিউট কৰিছোঁ। আৰু লগতে যিটো আমাৰ চেমাম মানে তিল, সেইটো আমি ইতিমধ্যে 20 হেক্টৰ মাটিৰ কাৰণে ডিষ্ট্ৰিবিউট কৰিছোঁ। গতিকে আজি আমাৰ এই অনুষ্ঠানটিৰ পৰা আমি কৃষক ৰাইজক এইটোৱে আহ্বান জনাম, যাতে তেওঁলোকে নিজৰ পথাৰতে তৈল বীজখিনি আৰু লগতে মাহজাতীয় বীজখিনি খেতি কৰি পেলাই আমাৰ অইল চিড আৰু পালচেছত যিখিনি আমাৰ এতিয়া কম ডেফিচিট হৈ আছে, সেইখিনি যাতে আমি পৰিপূৰ্ণ হ'ব পাৰোঁ, ভাৰতখন পৰিপূৰ্ণ হ'ব পাৰোঁ আৰু যাতে আমি স্বাৱলম্বী হ'ব পাৰোঁ। ধন্যবাদ। আজি কেভিকেট বীজ বিতৰণী অনুষ্ঠানত 3টা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ্ছ অৰ্গেনাইজেশ্যনে ইয়াত উপস্থিত আছিলে। ইয়াত আমাৰ 40 হেক্টৰৰ কাৰণে তৰিয়া বা ৰেপচিড যাক কয়, এইটো বিতৰণি কৰা হৈছে। আৰু ইয়াৰ আগতেও ব্লেক গ্ৰাম আৰু চেচমি চিডছৰ বীজ বিতৰণ কৰা হৈছে। টোটেল এতিয়ালৈকে আমাৰ 100 হেক্টৰছ মাটিত উৎপাদন কৰিব পৰা বীজ বিতৰণ অনুষ্ঠান অলৰেডি কেভিকেট অনুষ্ঠিত হৈ গৈছে। এইটো আমাৰ চৰকাৰৰ এটি উল্লেখযোগ্য পদক্ষেপ, কাৰণ আমি গোটেই ভাৰতবৰ্ষতে পালচেছ বুলি যি কেটেগৰাইজ কৰা হয়, পালচেছ প্ৰডাকশ্যন বহুতে কম। আমাৰ নিজৰ কনজাম্পশ্যনৰ কাৰণেও আমি মিট আপ কৰিব নোৱাৰোঁ কাৰণে আমি বাহিৰা দেশৰ পৰা, ইনফেক্ট আফ্ৰিকাৰ এটা সৰু ৰাজ্য মজাম্বিক বুলি, তাৰ পৰা আমি পালচেছ আমি ক্ৰয় কৰিবলগীয়া হয়, যাৰ কাৰণে বহুত ইম্পৰ্ট বিল আমাৰ বাঢ়ি যায়, এটলিষ্ট পালচেছৰ কাৰণে। তো এইটো লক্ষ্য ৰাখি পেলাই আমাৰ কৃষকসকলক বা আমাৰ গোটেই ৰাজ্য আৰু দেশক স্বাৱলম্বী কৰাৰ দিশত এই চৰকাৰৰ যি পদক্ষেপ, সেইটো অনুযায়ী আজি চিড ডিষ্ট্ৰিবিউশ্যনৰ প্ৰগ্ৰামটো অনুষ্ঠিত হৈছে ইয়াতে। এতিয়া অলৰেডি আমাৰ 100 হেক্টৰছৰ কাৰণে অলৰেডি চিড ডিষ্ট্ৰিবিউশ্যন হৈ গৈছে, আৰু ইয়াৰ পিছতো আৰু 30 হেক্টৰছ আৰু টোটেল 130 হেক্টৰছৰ কাৰণে আমাৰ ইয়াত টাৰ্গেট লোৱা হৈছে ইয়াৰ পিছলৈ।